আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আচলতে বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণছ পেগুলৈ আমি এখনিকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। বিদ্যালয়সমূহৰ বিদ্যালয়সমূহৰ যি পাঠ্যপুথি অনিয়মীয়া যোগান আৰু অতি শীঘ্ৰে সেই পাঠ্যপুথিসমূহ যোগানৰ দাবীত আমি আচলতে বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে ডক্টৰ ৰণছ পেগুলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই গোটেই বিষয়টোৱে আচলতে শিক্ষা বিভাগৰ এক ফপোলা স্বৰূপটো প্ৰকাশ কৰিছে। আৰু শিক্ষামন্ত্ৰীগৰাকী যে এক পুতলা শিক্ষামন্ত্ৰী, আচ্ছা এবছৰৰ পাঠ্যক্ৰম ইতিমধ্যে 2 মাহ উকলি যোৱাৰ পিছতো 8 মাহত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কেনেকৈ এই গোটেই চিলেবাছটো কমপ্লিট কৰিব পাৰিব, আচলতে ছাত্ৰ ছাত্ৰীসকলে উদ্বিগ্নতাত ভুগিছে, অভিভাৱকসকলেও শংকিত হৈছে। গতিকে এই গোটেই বিষয়টো যাতে অনতিপলমে সমাধান কৰি তাৎক্ষণিকভাৱে যাতে ডক্টৰ ৰণছ পেগু ডাঙৰীয়াই অতি শীঘ্ৰে যাতে পাঠ্যপুথিৰ যোগান নিয়মীয়া কৰে। আৰু তাৰে দাবীত আমি আজি বিদ্যালয় পৰিদৰ্শকৰ ওচৰত তেখেতৰ জৰিয়তে আমি ডক্টৰ ৰণছ পেগুলৈ আমি মেমৰেণ্ডামটো প্ৰদান কৰিছোঁ। গোটেই ডিষ্ট্ৰিক্টটো মই চোৱা মানে এতিয়া মই কিন্তু ওদালগুৰি আৰু ISP চাই আছোঁ। যোৱাকালি মই ওদালগুৰিত মই যাব পৰা নাছিলোঁ, মই কোকৰাঝাৰতে আছিলোঁ। আৰু আমাৰ যোৱাকালি মানে এটা গুগল মিট আছিলে তেখেতৰ লগত। তেতিয়া তেওঁলোকে কৈছিলে যে আমাৰ যদি কিবা প্ৰচেছ আছে তেওঁলোকে ইমিডিয়েটলি দিব লাগে। আৰু এই হিচাপত কিন্তু আমি আলোচনা কৰিছোঁ যে আমাৰ তাত এতিয়া আমি যদি ৰেচনেলাইজ কৰোঁ, তাৰমানে কোনোবা স্কুলত সেইটো অলপ বেছি হৈছে, ক'ৰবাত সেইটো মানে অলপ মানে কম আছে। গতিকে সেইটো আমি ৰেচনেলাইজ কৰিবলৈ গৈ আছোঁ 2 দিন বা 3 দিনৰ ভিতৰতে। কিন্তু আমি এতিয়া জাষ্ট প্ৰিলিমিনাৰী চাওঁতে আমি দেখিছোঁ যে আমাৰ তাত ইমান শ্বৰ্টেজ হ'ব নালাগে। গতিকে সেইখিনি ইতিমধ্যে আমি দিছোঁ এৰাউণ্ড 300 3,000 আমাৰ শ্বৰ্টেজ পোৱা বুলি কৈছে। গতিকে সেইটো আমি ইমিডিয়েটলি দিছোঁ। কিন্তু আমি আমাৰ DO বিলাকৰ লগতো ইতিমধ্যে আমাৰ DPO তেখেতে মানে চাব দিছিলোঁ বস্তুটো। তেওঁলোকে আলোচনা কৰিছে যে আমি ৰেচনেলাইজটো আমি কালি পৰহি ভিতৰতে আমি কৰি দিম। আৰু হয়তো আমি 3 দিনৰ ভিতৰত আমি একজাক্ট আমি ফিগাৰটো পাম। তথাপিও আমাৰ এটা টেণ্টেটিভ আমি হিচাপ কৰিছোঁ ইয়াৰ 2,000 আমাৰ বাকী ইমান হোৱা নাই। বড়ো মিডিয়াম হওক বা অসমীয়া মিডিয়াম হওক। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টতো মই যোৱাকালি যদিও যাব পৰা নাছিলোঁ, মই আমাৰ DPO লগত মই আলোচনা কৰিছোঁ। তো ওদালগুৰি ডিষ্ট্ৰিক্টতো আমাৰ ইমান প্ৰব্লেম খুব একদম মানে মাইনৰ। আৰু আমি ৰেচনেলাইজ সেইটো আমি কৰি আছোঁ। গতিকে বাকী ডিষ্ট্ৰিক্টটো মই অৱশ্যে মই সোধা নাই এতিয়ালৈকে, যিহেতুকে মই IS হিচাপত মানে কাম কৰি আছোঁ দুটা ডিষ্ট্ৰিক্টত। আৰু ডাইৰেক্টৰ হিচাপত যদিও IC হিচাপত আছোঁ, কিন্তু এই দুটাৰ মানে মই ইমান গম নাপালোঁ। মই হয়তো অলপ পিছত মই কিমান প্ৰচেছ সমস্যাটো কি আমাৰ ওপৰতে হয়তো নিৰ্ভৰ কৰিব বেছি, কাৰণ তেওঁলোকে বিচাৰি আছে যে আমাক মানে কিমান প্ৰচেছ হৈছে ক্লাছ ৱাইজ বা মিডিয়াম ৱাইজ সেইটো আমাক দিব লাগে। ইতিমধ্যে দিয়া হৈছে, যোৱাকালি দিব লাগিছিল। আৰু হয়তো নিশ্চয়কৈ আজি চবেই দিছে আমাৰ DPRত খবৰটো লৈ ল'ম। গতিকে আমাৰ ইয়াৰ পিছত তেওঁলোকে নিশ্চয়কৈ মানে ইমিডিয়েটলি আমাক মানে